ৰাতিপুৱা কলেজ যাব ওলাওঁতে আজি মোৰ লগত এনেকুৱা হ'ল। ৰ'ব আৰম্ভণিৰ পৰা কৈ আছোঁ। নমস্কাৰ, মই জয়শ্ৰী। 45 ডেজ মিনিভ্লগ চেলেঞ্জৰ আজি এইটো 29 নম্বৰটো মিনিভ্লগ। আজি গাইছ ৰাতিপুৱাই কলেজত যাব ওলাইছিলোঁ, তাই স্কুল যাব ওলাইছিল। তাৰপিছত মানে গেছোৱে বাৰু আধা মানে ৰাজঘাট পোৱা নাই আমি। তাৰপিছত এনেকুৱা ঠেকেনি দিছি। তাৰপিছত আমি ফুৰি ঘৰত আহিছোঁ। ঘৰত আহি কলেজত যোৱা নহ'ল মোৰো, তাইৰো স্কুল যোৱা নহ'ল। তাৰপিছত এতিয়া আকৌ 9:30 বজাৰ পৰা আকৌ এতিয়া বৰষুণটো এৰিলা। এনেকুৱাই হয়, যোৱাৰ টাইমত বৰষুণটো দিব। তাৰপিছত যেতিয়া মানে ঘৰত নাযাম বুলি ভাবিম আৰু কলেজত নাযাম বুলি ভাবিম, তেতিয়া বৰষুণটো আহিব। এতিয়া সেইকাৰণে যি হ'ল বুলি আমি এতিয়া যাব ওলাইছোঁ বজাৰ। দেউতা, মই আৰু তাই যাম বজাৰত। এতিয়া আলু বাচি আছোঁ গাইছ। এয়া এতিয়া আমাৰ বজাৰ কৰি হ'লে প্ৰায় পেন এটাও ল'বলগীয়া আছিল, তাকো লৈ ল'লোঁ। বজাৰৰ পৰা আহি পোৱাৰ পিছত মোৰ পাৰ্চেল এটা আহিলে, তাকে পাৰ্চেলটো ল'লোঁ। ভিডিঅ'ত ওলাব লাজ কৰিছে গাইছ। আৰু এয়া চাওকচোন গাইছ, চিয়া আজি কিমান ডাঙৰ কুচিয়া ধৰিছে, তাকো বৰশীত। তাক দেখি আমিও আহিছিলোঁ গাইছ কুচিয়া ধৰিব, কিন্তু ইমান আমাৰ টেলেণ্টটো নাই আৰু ধৈৰ্যও নাই। সেইকাৰণে আমি খালি হাতে ঘৰতে আহিলোঁ গাইছ। আজিলৈ এৰিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। যদিহে মোৰ ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।